এনেকে মাছ চাইলে এনেকে আহিলেতো বেছি টাইম নালাগে। কিমান টাইম লাগে? এইটো কয় নেকি? কয় ন? কেইবাৰ মাৰলি? দুই তিনিবাৰ। এখন আহিব আৰু সন্ধিয়া হ'ল ন? আধা কেজি মান হ'ব না? হ'ব আধা কেজি। হ'ব লাগে আধা কেজি। থাৰৰ এইবাৰ আধা পোৱা মানে কিন্তু আধা পোৱা হ'ব। এইবাৰ চাওঁ দুটাই কিমান মাছ পায়। গাইছ মই গৰু নিবা আহিছিলোঁ, মা গৰু নিবা পঠাইছিল আৰু আহি ঋতুদাই মাছ মাৰি থকা দেখা পাই ইয়াতে ৰৈ গ'লোঁ। এতিয়া আন্ধাৰে হৈ গ'ল। এই ইহঁত দুটাক নিবা পঠাইছোঁ, লৈ যাই আছে। এইবাৰ চাওঁ ঋতুদাই কিমান মাছ পায়। যাইছোঁ যা। এটা আছে কিবা। ওপৰলৈকে উঠে মাছগিলাই। সেইটো কি বা? জাউৰা। ভাংনা মাছৰ নিচিনা। পাইছে মোটামুটি। সন্ধিয়া হ'ব লাগছে না? এইবাৰ আহিব আৰু এখন আৰু আহিব। তাক দুটাক টৰ্চ লৈ আহিব দিব লাগছে। ৰাতি এক চাবতে সেইখিনি আহিব। বোলে এইবাৰ বোলে মাৰতে একদম জালখন ভৰি আহিল। এতিয়া আৰু বাচপা নালগে এনেকৈ দাঙি লৈ যাবি জালখন। হয় সেনে হ'ব হয়। আৰু সন্ধ্যা হ'লে তাৰমানে মাছগিলা ছাইডত আহে না। আগতে যে আমি এইবিলাকত মাছ ধৰিছিলোঁ গাঁতাগিলাত চাইডে চাইডে। এখন কিবা এই মাছ এখন ট্ৰাইবেল গিলা তাহাৰ উৎপাততে কাকৰা শামুক একেবাৰে চব লৈছে। এটা ফুৰ্তি কিবা এটা মাছে কেট কাটকে মাতি আছে। সেইটোৱে কেইটামান লাগিলেও আজি পুঠি মাছ বেছি আহে, বেলেগ মাছ কম। ধুনীয়া মাছ উঠছে। এইটো কয় নেকি? কয় ন? দহা আছে না ইয়াতে? আহি যায় এটা ডাঙৰ চাই বাল্লি। এইবাৰ হাতেদি সেই পালেও মাছ নাপায় না? কিবা এটা গেল। আছে কেইটামান। আছে দে। এখন আহিব আৰু সন্ধিয়া হ'ল না? মই তাতে মাৰিয়া নাই ভুল কৰিছোঁ। টাইম কি লাগিছে নেকি? সেইফালে মাছ নাই। এইটো শিংগা আহিছে এটা। আধা কেজি মান হ'ব না? হ'ব আধা কেজি। হ'ব লাগে আধা কেজি। 2 কিলোতে হয়। 2 চাপ 3 চাপ মারলি।
মানে আহিব আৰু কেইটামান ডাঙৰ ডাঙৰ পুঠি আছেতো পুঠি কেইটা দোহাৰ পুঠি না ডাঙৰে ঠাৰৰ এবাৰ আধা পোৱা মান আছে কিন্তু আধা পাব এই আমাৰ ঋতুদাই মাছ মাৰি আছে বিলৰ পাৰত এই আমাৰ গাঁৱৰ বিল এইটো দে ঋতুদা বাল্লি এটা লৈ ডাঙৰ একবাৰতে আজিও এটা আহিলে ভাল আছিল আছে দে আমাৰ ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ পাইতো আছে দে অলপ করে আইফ প্রত্যেক চাবি গতে সোমাই যাব এবার জালৰ ওপৰতে ল'ব লাগিব এই বুনগিলা ডুবুরি বুনগিলে বেশি মানে কম কম কৰি খাব লাগিব চিংৰা আজি ধুনীয়া এখন যাব তো গাইজ আজিৰ ভিডিঅ'টো আছিল ইমানলৈ পশ্চিম আকাশত বেলি ডুব গ'ল মই যাওঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব লাইক কমেণ্ট কৰিব ধন্যবাদ